নমস্কাৰ বন্ধুসকল, কেনে আছে সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে। তো মই আজি আপোনালোকক দেখুৱাম যে কেমেৰাত GPS লগাই কেনেকৈ ফটো ক্লিক কৰে। তো সেইটো আজি মই আপোনাক দেখাম। 1 মিনিটৰ ভিতৰত আপুনি আপোনাৰ ফটোত GPS কেমেৰাৰ লোকেশ্যন দি আপুনি ফটো ক্লিক কৰিব পাৰিব। তো তাৰ বাবে আপুনি সবৰ প্ৰথমত আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্টৰত চলি যাব। প্লে ষ্টৰত যোৱাৰ পিছত ইয়াতে আপুনি গুগলত চাৰ্চ কৰিব। চাৰ্চ এতে লিখিব GPS মেপ কেমেৰা বুলি লিখিব। লিখাৰ পিছত এইটো প্ৰথমত আহি গৈছে, চাওক আপুনি GPS মেপ কেমেৰা এতে ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পিছত এইটো যেটো ওপৰত চাই আছে এইটো চাওক, এইটো লগো চাই লওক। এইটো এপছ আপোনাৰ মোবাইলত আপুনি ইনষ্টল কৰি ল'ব। তো মই আগতে ইনষ্টল কৰি লৈছোঁ, এতিয়া আপডেট খুজিছে কিন্তু আপডেট মই নেদোঁ। তো মই এইটো আপোনাৰ এতে আছে, এইটো এপছ মই সবার প্ৰথমত মই এইটো ওপেন কৰিম। আপোনালোকে ওপেন কৰি ল'ব ইনষ্টল কৰি। তো এইটো চাই আছে, ওপেন হৈ গ'ল এপছটো। ওপেন হোৱাৰ পিছত অলপ লোডিং ল'ব, অলপ লোডিং লৈ আছে, আপুনি চাই আছে। লোডিং লোৱাৰ পিছত এটা কিবা এডভাৰটাইজ আহিছে, এইটো আপুনি কাটি দিব। কাটি দিয়াৰ পিছত এতিয়া আপোনাৰ লেংগুৱেজটো সিলেক্ট কৰি ল'ব, ইংলিছ। এতিয়া অটোমেটিক ইংলিছ সিলেক্ট কৰা আছে। তাৰপিছত এইটো তলত চাই আছে, আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি কেমেৰা এক্সেছ এইটো অন কৰি দিব। অন কৰাৰ পিছত আমি লোকেশ্যন এক্সেছ এইটো অন কৰি দিব। তাৰপিছত চাই আছে আপোনাৰ ফটো লাইব্ৰেৰী এক্সেছ এইটো অন কৰি দিব। অন কৰি দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি চাই আছে এইটো হৈ আছে। হোৱাৰ পিছত আপুনি ইয়াতে আৰু নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত ইয়াতে আৰু এটা কিবা আপোনাৰ এডভাৰটাইজ আহিছে, এইটো ওপৰ ফালে চাই আছে কৰ্নাৰত কণ্টিনিউ টু এপ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু আপোনাৰ ইয়াতে এলাউ খুজি আছে, এলাউ কৰি দিব। এলাউ কৰাৰ পিছত কিন্তু আপোনাৰ ইয়াতে চাই আছে GPS কেমেৰাত অন হৈ আছে। তলত চাই আছে মোৰ ইয়াতে দেখাই আছে কেমেৰাত লোকেশ্যন, এইটো চাই আছে লোকেশ্যন GPS চাই আছে আপোনালোকে। তো এনেকৈ মই ক্লিক কৰিম। এতিয়া আপুনি চাব, মই এতিয়া এনে এটা ক্লিক কৰি মই আপোনাক দেখাই আছোঁ। এইটো মই ক্লিক কৰিলোঁ, এইটো ক্লিক হৈ গ'ল। ক্লিক হোৱাৰ পিছত এইটো লেফ্ট সাইডত চাব আপুনি কানেকশ্যনত যাই আপুনি চাব পাৰিব আপুনি যিটো ফটো ক্লিক কৰিছে। এইটো চাওক, আপোনাৰ ফটোৰ তলত কিন্তু GPS আপোনাৰ লোকেশ্যন এড হৈ আপোনাৰ ফটোটো ক্লিক হৈছে। তো বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। তো আজিলৈকে ইমানেই, ধন্যবাদ।